হে দোস্ত ওয়েলকাম বেক মাই ইউটিউব চেনেল। এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত এখন দলং দেখিবলৈ, এখন বাঁহৰ দলং। আপোনালোকক দেখুৱাম এই বাঁহৰ দলংখন, এখন অদ্ভুত দলং। আৰু এয়া আগত হৈছে আমাৰ খেলপথাৰ, ইয়াত আমি আহি পেলাই খেলোঁ। আৰু এয়া হৈছে আমাৰ ৱাটাৰ ছাপ্লাই। হে দোস্ত ফাইনেলি আমি বাঁহৰ দলংখন আহি পাই গৈছোঁ। এইখন হৈছে বাঁহৰ দলং। এখন হৈছে এটা নদীৰ ওপৰত অৱস্থিত। এই নদীটো হৈছে যমুনা নদী। এই যমুনা নদীৰ ওপৰত অৱস্থিত এইখন দলং। তো আমি খোজকাঢ়ি নদীৰ মাজলৈ গৈ আছোঁ এই দলঙৰ সহায়ত। এয়া দেখক আমাৰ নদীটো, ইয়াত কিমান পানী, আৰু পানী বেছি নাই আৰু কমি গৈছে। আগত আছিল, বানপানীৰ সময়ত আছিল পানী। এয়া হৈছে আমাৰ বাঁহৰ দলংখন। কিমান ডেঞ্জাৰাছ দলংখন দেখকচোন, আপোনালোকে অনুভৱ কৰকচোন কিমান ভয়ানক হ'ব পাৰে এই দলংখন। মই ইয়াত খোজকাঢ়ি আছোঁ, তথাপিও মোৰ ভৰিটো কঁপি আছে। তো আগলৈ নাযাওঁ আৰু অলপ গৈ পেলাই দেখি গুচি আহি যাম। নাযাওঁ আৰু অলপ ভিতৰত, ভয় লাগি আছে দেই। তো এয়া বাঁহৰ দলং দেখুৱাবলৈ আমি আহিছিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে ইমানখিনি, টাটা বাই বাই।